বৰ্তমান দেশত আটাইতকৈ চৰ্চা চলি থকা বিষয়টো হ'ল পেট্ৰলৰ ওপৰত। কাৰণ প্ৰথমে নীতিন গাডকাৰীৰ মতে E20 ইথনেল মিক্স কৰা হৈছিল, তাৰপিছত আহিল E85 আৰু এতিয়া 100% ইথনেল ব্যৱহাৰৰ কথা কৈ আছে। কিন্তু এই ইথনেল যদি 100% ব্যৱহাৰ কৰে তেনেহ'লে বাইকৰ কি অৱস্থা হ'ব? বৰ্তমান আমাৰ যে অসমত কেনেকুৱা ধৰণৰ পেট্ৰল পায় আমি সেইটো বিষয়ে আজি চাব চেষ্টা কৰিম। আৰু আমাৰ মই এটা বটল লৈছোঁ, ইয়াতে 50 টকাৰ তেল আনিম আৰু ইয়াতে কিমান পাৰ্চেণ্ট ইথনেল পায় আৰু কিমান পাৰ্চেণ্ট পেট্ৰল পায় আমি সেইটো পৰীক্ষা কৰিম। গতিকে এতিয়া মই গৈ আছোঁ পেট্ৰল পাম্পত, গতিকে ভিডিঅ'টো চাই থাকিম। আমি এতিয়া আপোনালোকে দেখিলে আমি পেট্ৰল আনিলোঁ পাম্পৰ পৰাই, আৰু ইয়াতে চাওক ইথনেল নাই, একেবাৰে গোটেইখিনি পেট্ৰল 50 টকাৰ পেট্ৰল আনিছিলোঁ, গোটেইখিনি পেট্ৰল পাইছোঁ আমি। আৰু পেট্ৰলৰ দামটো 105 টকা আছিল ভিতৰত, আপোনালোকে দেখিছে চাগে। আৰু ইয়াতে সম্পূৰ্ণ মানে পেট্ৰল পাইছোঁ, ইয়াতে ইথনেল নাই, অলপো মিক্স। কাৰণ কিয় বা এইফালে অহা নাই নাজানো, বাকী চাইডেতো ইথনেল আহিছে। আৰু ভাৰতৰ পৰা এনেও অকণমান মানে অসমখন যিহেতুকে অলপ চাইডতে আছে, গতিকে সকলো বস্তু আহি পাওঁতে অলপ দেৰি লাগে চাগে, ইয়াতো আহিব। কিন্তু বৰ্তমান শুদ্ধ পেট্ৰল পাইছোঁ, একদম 100% মানে পেট্ৰলৰ। ইয়াতে ইথনেল নাই, গতিকে এনেকৈ যদি বাইকত ভৰা প্ৰব্লেম নাই, কিন্তু ইথনেল ভৰালে বাইকততো প্ৰব্লেম আহিব। অকল বাইক বুলি নহয়, সকলো গাড়ীতে প্ৰব্লেম আহিব। গতিকে আমাৰ অসমত বৰ্তমান 100% পিয়ৰ পেট্ৰল আছে।